হেল্ল' নমস্কাৰ স্বাগতম আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ভালকৈ পঢ়া শুনা কৰি আছে। আজিৰ ভিডিঅ'টোত যোৱাকালি যি কেবিনেটৰ বৈঠক বহিছিলে তাত কি সিদ্ধান্ত লোৱা হৈছে আৰু এই সিদ্ধান্তবোৰে আপোনালোকৰ ওপৰত কেনেধৰণৰ ইম্পেক্ট পেলাব বা আপোনালোকৰ কেনেধৰণৰ সুবিধা হ'ব যদি আপোনালোকে পঢ়া শুনা কৰি আছে বা কিছুমানে চাকৰি কৰি আছে আৰু কিছুমানে চাকৰি বিচাৰি আছে, চাকৰি পাবৰ কাৰণেও পঢ়া শুনা কৰি আছে। চ' গোটেইখিনি আপোনালোকৰ কেনেকৈ সুবিধা হ'ব সেই বিষয়ে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আৰু তাৰ দ্বাৰা আপোনালোকৰ কেনেধৰণে লাভৱান্বিত হ'ব সেইখিনিও মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ আগৰ কেবিনেটবোৰত কি ডিচিশ্যন লৈছিল সেইবিলাক এই যোৱাকালিৰ কেবিনেটত কেনেধৰণে ইম্পেক্ট পৰিব বা কেনেধৰণে ইমপ্লিমেণ্ট কৰা হ'ব সেই বিষয়ে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক দবাই দিব আৰু শ্বেয়াৰ কৰিব। তো বলক বেছি দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক এইখিনি ক'ব খুজিম যে এখন কেবিনেট বৈঠক যেতিয়া হয় তাত বহুত বিভিন্ন ধৰণৰ আপোনালোকৰ সিদ্ধান্ত লোৱা হয়। এই গোটেইবোৰ সিদ্ধান্ত আপোনালোকৰ দৰকাৰী নহয়। যিবিলাকে চাকৰি বিচাৰি আছে বা পঢ়া শুনা কৰি আছে বা যিবিলাকে চাকৰি কৰি আছে সেই ৰিলেটেড যিখিনি আপোনালোকৰ কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছে সেই বিষয়ে আপোনালোকক মই আজি দেখুৱাই আছোঁ আৰু কেনেধৰণে আপোনালোকে লাভৱান্বিত হ'ব সেইটোও মই কৈ দি আছোঁ। তো প্ৰথমতে আহিল আপোনালোকৰ উচ্চ শিক্ষাৰ অধিক সম্প্ৰসাৰণ। মানে উচ্চ শিক্ষা মানে হায়াৰ এডুকেশ্যনৰ কাৰণে আপোনালোকৰ কোন যিবিলাক মহাবিদ্যালয় আছে সেইবিলাকক উন্নতিকৰণ বিশ্ববিদ্যালয়লৈ উন্নতিকৰণৰ কাৰণে স্বীকৃতি প্ৰদান কৰিছে। তো তলত আপোনালোকে চাব পাৰে, স্ক্ৰীনত আপোনালোকে দেখি আছে শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয় স্বতন্ত্ৰ, জগন্নাথ বৰুৱা মহাবিদ্যালয় যোৰহাট, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, গুৰুচৰণ মহাবিদ্যালয় শিলচৰ আৰু বঙাইগাঁও মহাবিদ্যালয়। এই গোটেইকেইখন মহাবিদ্যালয়ক আমাক এইবাৰ মানে ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নতিকৰণ কৰা হ'ব। আৰু তলত লিখিছে চাওক, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণৰ সৈতে সামঞ্জস্যপূৰ্ণ মহাবিদ্যালয়ৰ এই প্ৰস্তাৱিত উন্নতিকৰণৰ কাৰণে ৰাজ্যৰ উচ্চ শিক্ষা ব্যৱস্থাক ৰূপান্তৰেৰে নতুন গতি প্ৰদান কৰিব। মানে এইখিনি যেতিয়া উন্নতিকৰণ কৰা হ'ব আমাৰ যোনটো ৰাজ্যৰ শিক্ষা ব্যৱস্থা আছে সেইটোক মানে ভাল এটা দিশলৈ লৈ যাব। এতিয়া মেইন কথাটো হ'ল যে এইকেইখন উন্নতিকৰণ কৰাৰ লগে লগে আপোনালোকৰ কি লাভৱান্বিত হ'ব। আপোনালোকৰ এইটোৱে যে যেতিয়া এইকেইখন ৰাজ্যিক বিশ্ববিদ্যালয়লৈ আপোনালোকক ৰূপান্তৰিত কৰা হ'ব তেতিয়া আপোনালোকৰ যিবিলাকে চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণে বহুত সোণালী সুযোগ হৈ পৰিব। কাৰণ ইয়াতে গ্ৰেড 3 গ্ৰেড 4 যিবিলাক জব আছে, নতুন ভেকেণ্ট পোষ্ট ওলাব। লগতে টিচাৰ্ছৰ যিবিলাকে টেট পাছ কৰিছে, BEd DLEd কৰিছে, টেট পাছ কৰি আছে তেওঁলোকৰ চাকৰি পাবলৈ সক্ষম হ'ব। আৰু এইবিলাক চাকৰি আপোনাৰ ডাইৰেক্ট ৰেগুলাৰাইজ হ'ব, কোনো কণ্ট্ৰেকচুৱেল বেচিছত নহয়, ডাইৰেক্ট ৰেগুলাৰাইজ বেচিছতে হ'ব। তো আপোনালোকে পঢ়া শুনাটো বাদ নিদিব, পঢ়ি থাকক। আৰু টেট যিবিলাকে দিয়া নাই এইবাৰ দিয়ক, CTET দিয়ক। CTET দিলে আপোনালোকে মেইনলি টেট যদি দিব ওলাইছে টেটৰ মাৰ্কছটো বেছিকৈ উঠাবলৈ চেষ্টা কৰক। বাকী DLEd BEdৰ আপোনালোকে নিশ্চয়কৈ গমেই পায় যে বেছি মাৰ্কছ এড নহয়, কিন্তু টেটৰটো মাৰ্কছটোৱে মেইন হয়। তো আপোনালোকে চেণ্ট্ৰেলৰ যোনটো টেট আছে সেই টেটটো ভাল মাৰ্কছ স্ক'ৰিং কৰিবলৈ চেষ্টা কৰক। আৰু যিবিলাকে গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে পঢ়ি আছে তেওঁলোকে যি হ'বলগীয়া ADRE হওক বা ডিপাৰ্টমেণ্টেল এক্সাম হওক সেইবিলাকত ভাল মাৰ্কছ এটা স্ক'ৰিং কৰিবলৈ চেষ্টা কৰক। আগন্তুক দিনত বহুত আৰু চাকৰি উলিয়াব। এতিয়া আহিম আমি নেক্সট সিদ্ধান্তলৈ। নেক্সট সিদ্ধান্তটো আপোনাৰ লৈছিলে লোক নিৰ্মাণ পথ বিভাগৰ পুনৰ্গঠন। মানে যিবিলাকে বৰ্তমান PWRD মানে ৰোড ডিভিজনত আপোনালোকে চাকৰি পাইছিলে তেওঁলোকৰ কাৰণে এটা ভাল সিদ্ধান্ত লৈছে। সেইটো কি সিদ্ধান্ত লৈছে মই বুজাই দি আছোঁ। আপোনালোকে চাওক, ইয়াত অসমত সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে ভাৰতত নিৰ্বাচিত আয়োগৰ অধিসূচনাৰ সৈতে সংগতি ৰাখি লোক নিৰ্মাণ পথ বিভাগৰ বিদ্যমান বিভাগ আৰু মহকুমাসমূহৰ পুনৰ্গঠন আৰু পুনৰ নামাকৰণ অনুমোদন। মানে ইয়াৰ আগৰ কেবিনেটত আপোনালোকে নিশ্চয়কৈ গম পায় যে যিবিলাক ডিষ্ট্ৰিক্ট আছিলে ডিষ্ট্ৰিক্টৰ লগতে চাব ডিভিজন আছিলে, এই চাব ডিভিজনবিলাক চেঞ্জ কৰি কেনে চাব ডিষ্ট্ৰিক্টলৈ ৰূপান্তৰ কৰাৰ কথা কৈছিলে। সেই বস্তুটোৱে ইয়াতে লিখিছে যে যিবিলাক চাব ডিষ্ট্ৰিক্ট হ'ব তাত সেই চাব ডিভিজনবিলাক চেঞ্জ কৰি কেনে চাব ডিষ্ট্ৰিক্ট কৰা হ'ব আৰু সেইবিলাকৰ নাম চেঞ্জ কৰিব লাগিব। আৰু সেই চাব ডিষ্ট্ৰিক্টবোৰক কোনে পৰিচালিত কৰিব বা কেনেধৰণে হ'ব গোটেইখিনি কথা ইয়াতে কৈছে। চাওক, ইয়াতে লিখিছে পৰিৱৰ্তন কৰা কেইটামান বিভাগ আৰু উপবিভাগৰ নাম সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে অনুমোদনৰ পাছত বিভাগে জাননী জাৰি কৰিব। মানে এই যে নামবিলাক চেঞ্জ কৰিব, চাব ডিভিজনৰ পৰা চাব ডিষ্ট্ৰিক্ট হ'ব বা কোনবিলাক জেগাত এই চাব ডিভিজনবিলাকৰ নাম চেঞ্জ হ'ব, এই গোটেইখিনি ডিটেইলছ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা দেৱে পিছত অনুমোদন জনাব। অনুমোদন জনালে ডিপাৰ্টমেণ্টে আপোনালোকক জনাব।
এতিয়া মেইন কথাটো হ'ল ইয়াতে যিহেতু সেইটো লিখিছে যে পৰিৱৰ্তন কৰা কেইটামান বিভাগ মানে আপোনালোকৰ মষ্ট প্ৰবেবলি সকলোবোৰ বিভাগৰ যিবিলাক বিভাগ আৰু উপবিভাগ আছে তেওঁলোকৰ হয়তো নাম চেঞ্জ নহ'বও পাৰে সেইকাৰণে ইয়াতে সেই কেইটামান বিভাগ বুলি লিখিছে মষ্ট প্ৰবেবলি যিবিলাকৰ বৰ্তমান LAC চেঞ্জ হৈছে বা নতুন LAC হিচাপত নামাকৰণ কৰিছে তেওঁলোকৰহে এই মানে এইখিনি বস্তু পৰিৱৰ্তন হ'ব বুলি আমি ধৰিব পাৰোঁ তাৰপিছত চাওক লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ সৈতে এটা বিভাগ আৰু 5টা উপবিভাগ সংলগ্ন কৰা হ'ব মানে আপোনালোকৰ PWRD ডিপাৰ্টমেণ্টৰ যিবিলাক সাব ডিভিজনেল অফিচ আছিলে মানে ডিভিজনৰ আণ্ডাৰত মানে এটা হেড ডিভিজনৰ আণ্ডাৰত যিকেইটা সাব ডিভিজন আছে সেই সাব ডিভিজন অফিচকেইটাকতো যদি LAC হিচাপত বৰ্তমান চেঞ্জ কৰিছে সেই তেহঁতৰতো নামকেইটা চেঞ্জ হ'বই আৰু লগতে এটা ডিভিজনৰ আণ্ডাৰত 5টা আপোনাৰ সাব ডিভিজন বা সাব ডিষ্ট্ৰিক্ট ৰখা হ'ব আৰু সেই সাব ডিষ্ট্ৰিক্ট গোটেইখিনি এটা বিভাগ আৰু 5টা সাব ডিষ্ট্ৰিক্ট আপোনালোকৰ ডাইৰেক্টলি চিফ ইঞ্জিনিয়াৰ অফিচৰ আণ্ডাৰত গুচি যাব এতিয়া কোনটো অফিচ বা কোনটো ডিভিজন বা সাব ডিভিজন চিফ ইঞ্জিনিয়াৰ অফিচৰ আণ্ডাৰত যাব সেইটো এতিয়াও ডিক্লেয়াৰ কৰা নাই পিছত অতি শীঘ্ৰে তেওঁলোকে ডিক্লেয়াৰ কৰিব কিন্তু সকলো ডিভিজন বা সাব ডিভিজন চিফ ইঞ্জিনিয়াৰৰ আণ্ডাৰত নাযায় কিছুমান ডিভিজন নতুন যিবিলাক হ'বলগীয়া আছে বা হৈ আছে সিহঁতৰ মেইনলি অফিচ নাই বা টেম্পৰাৰিলি অফিচ চলাই আছে গভৰ্ণমেণ্টৰ মাটিত অফিচ নাই চ' তেনেকুৱা ধৰণৰ অফিচবোৰহে ডাইৰেক্টলি আপোনালোকৰ চিফ ইঞ্জিনিয়াৰৰ আণ্ডাৰত গুচি যাব তো এইখিনি কথাই তাতে লিখিছে তাৰপিছত লিখিছে পুনৰ্গঠনৰ পথ নেটৱৰ্ক আৰু প্ৰকল্পসমূহৰ কাৰ্যকৰী প্ৰশাসনিক আৰু কাৰিকৰী ব্যৱস্থাপনাত সহায় কৰিব আৰু এইটো আপোনালোকে গমেই পায় যে এইখিনি গোটেইখিনি কমপ্লিট কৰাৰ পিছত তেওঁলোকৰ যিখিনি ডিভিজন সাব ডিভিজন ভগাই দিয়াৰ কাৰণে গোটেই যিমান গাঁও চহৰ এলেকা যিবিলাক আছিলে গোটেইবিলাকে ভালকৈ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব সেইখিনি কথাই কৈছে বিলাকে মানে আপোনালোকৰ অসম আৰক্ষীত চাকৰি কৰিব খোজে তেওঁলোকৰ কাৰণে বহুত মানে আহিবলগীয়া ভেকেঞ্চি কিন্তু বহুত আছে আপোনালোকে ৰানিং প্ৰেক্টিছ আৰু পঢ়া শুনাটো লগতে কৰি থাকক মই আগতীয়াকৈ কৈছোঁ আৰু আজিও কৈ দিলোঁ ইয়াতে চাওক কি লিখিছে নতুনকৈ সংযোজিত হাইলাকান্দিৰ কচুৰতলত দ্বিতীয় অসম আৰক্ষী বেটেলিয়ন শিৱসাগৰৰ গেলেকীত 4ৰ্থ বেটেলিয়ন আৰু বিশ্বনাথত পাভৈত 5ম বেটেলিয়নৰ নিৰ্মাণৰ বাবে অতিৰিক্ত 41.77 কোটি টকাৰ প্ৰশাসনিক অনুমোদন আৰু লগতে তাৰ তলত লিখিছে উপৰিউক্ত স্থানসমূহত কামাণ্ডো বেটেলিয়নৰ নিৰ্মাণৰ গতি ত্বৰান্বিত কৰাৰ লগতে ই ৰাজ্যৰ আৰক্ষী বাহিনীৰ সামৰ্থ্য যথেষ্ট বৃদ্ধি কৰিব এই দুটা পইণ্টত আপোনালোক এইখিনিয়ে বুজাব খুজিছে যে কিমান টকাৰ অনুমোদন দিল কি দিল সেইটো ডাঙৰ কথা নহয় মেইন কথাটো হ'ল আৰক্ষী বেটেলিয়নবোৰ যে বনাই আছে বা নতুনকৈ আৰু কিবা বনাব তাৰ কাৰণে অনুমোদন দিছে মানে আপোনালোকে মন কৰিব যে ইয়াতে নিশ্চয়কৈ আৰু ভেকেঞ্চি বৃহৎ পৰিমাণে ওলাব বিশেষকৈ আপোনালোকৰ কামাণ্ডো বেটেলিয়নত ভেকেঞ্চি বিশেষকৈ বেছি উলিয়াব আৰু আপোনালোকৰ ABUBৰ যোনটো ভেকেঞ্চি ওলাই আছে মষ্ট প্ৰবেবলি ABৰ ভেকেঞ্চিটো বেছি থাকিব UBত কৰি কিন্তু কামাণ্ডো বেটেলিয়নত প্ৰচুৰ পৰিমাণে ভেকেঞ্চি থাকিব তো এই অসম আৰক্ষীৰ সামৰ্থ্য বৃদ্ধি কৰা মানে আপোনালোকৰ কাৰণে সুবিধাজনক আপোনালোকৰ বহুত ভেকেঞ্চি আহিবলগীয়া দিনত আহি আছে তো আপোনালোকে প্ৰেক্টিছ কৰি থাকক আৰু পঢ়া শুনাটো ভালকৈ থাকক আজিকালি পঢ়া শুনাটোত ভালকৈ কৰিলেহে আপোনালোকৰ চাকৰি পাবলৈ সক্ষম হয় কাৰণ ৰিটেনৰ মাৰ্কছটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু আপোনালোকে নিশ্চয়কৈ ইয়াৰ আগতো দেখিছে কাট অফ মাৰ্কছ কিমান হাই যায় তো দৌৰি বা ৰানিং কৰি থকাৰ লগতে আপোনালোকে পঢ়া শুনাটো ৰেগুলাৰলি কণ্টিনিউ কৰি যাব আপোনালোকৰ কাৰণে বহুত ভাল খবৰ এইটো অসম আৰক্ষীৰ সামৰ্থ্য বৃদ্ধি মানে আপোনালোকৰ বহুত এতিয়া চান্স আহি আছে ঠিক আছে এতিয়া আহিম আমাৰ নেক্সট পইণ্টটো হ'ল জিলা প্ৰশাসনৰ পুনৰ্গঠন অকণমান আগত মই যোনটো ক'লোঁ যে PWRDৰ যোনটো PWRDৰ ক্ষেত্ৰত আপোনালোকৰ যেনেকৈ সাব ডিভিজনৰ পৰা সাব ডিষ্ট্ৰিক্ট হৈ যায় ঠিক তেনেকৈ এই জিলা প্ৰশাসনৰ পুনৰ্গঠনৰ ওপৰতো আপোনালোকৰ ইম্পেক্ট পৰিব কেনেকৈ পৰিব মই সেইখিনিও বুজাই দিছোঁ চাওক 79 সাব ডিভিজনৰ সৃষ্টিৰ অনুমোদন দিছে যাক উপজিলা হিচাপে চিহ্নিত কৰাৰ লগতে ভৌগোলিক সীমাৰ সৈতে বিধানসভা সমষ্টিৰ সীমাৰ সৈতে টাৰ্মিনাছ কৰা হ'ব মানে 79টা আমাৰ গোটেই অল আছামত 79টা সাব ডিভিজনৰ সৃষ্টিৰ অনুমোদন দিছে মানে যিমান 79টা সাব ডিভিজনক এতিয়া সাব ডিষ্ট্ৰিক্ট কৰা হ'ব সেইখন লিষ্ট আগৰ কেবিনেট বৈঠকত দিছে আপোনালোকে নিশ্চয় দেখিছে এই উপজিলাসমূহ যে কৰিব এই উপজিলাসমূহ কৰাৰ লগতে আপোনালোকৰ কেনেধৰণৰ সুবিধা হ'ব সেইটো আপোনালোকে জানিব লাগিব
এতিয়া মেইন কথাটো হ'ল যে উপজিলাটো সকলোতে কৰিব, কিন্তু এই উপজিলাবোৰ কৰাৰ লগতে তাত বহুবিলাক আপোনালোকৰ নিউ ভেকেণ্ট পোষ্ট ওলাব লগা হ'ব, নতুন নতুন অফিচ বহুৱাব, তাত বহুত ধৰণৰ ভেকেঞ্চি ক্ৰিয়েট হ'ব। তেওঁলোকৰ এই যিবিলাক ভেকেঞ্চি ক্ৰিয়েট হ'ব সেই ভেকেঞ্চিবিলাক চৰকাৰে নতুনকৈ আৰু ৰিক্ৰুইটমেণ্ট কৰিব। আৰু যাৰ কাৰণে ইয়াতে লিখি চাওক, প্ৰস্তাৱিত উপজিলাৰ মুখ্য কাৰ্যালয় উপজিলাৰ এক কেন্দ্ৰীয় স্থান বা জিলা আয়ুক্তৰ দ্বাৰা নিৰ্ধাৰিত স্থানত যিকোনো উপযুক্ত স্থানত হ'ব। আৰু লগতে লিখিছে উপজিলাসমূহ অতিৰিক্ত জিলা আয়ুক্তই নেতৃত্ব প্ৰদান কৰিব। এই উপজিলাসমূহ যে হ'ব, আপোনালোকে নিশ্চয়কৈ জানে এখন জিলাত DC থাকে, কিন্তু এই উপজিলাসমূহত আপোনালোকৰ ADC থাকিব। মানে আপোনালোকৰ বৰ্তমান যিবিলাক উপজিলাসমূহত চাব ডিভিজনেল অফিচাৰ SDO চিভিল বুলি কোৱা হয়, তো এই SDO চিভিল বৰ্তমান নাথাকিব। মানে SDO চিভিল মানুহজন থাকিব, তেওঁক হয়তো আপোনালোকে আগন্তুক দিনত ADC হিচাপতো দেখা পাব পাৰে। কাৰণ এটা ডিষ্ট্ৰিক্টত মানে এটা ডিষ্ট্ৰিক্টত এজন DCৰ আণ্ডাৰত 2-3টা চাব ডিভিজন বা 5টাও কিছুমানত চাব ডিভিজন থাকে। প্ৰত্যেকটো চাব ডিভিজনতে আপোনালোকৰ এজনকৈ ADC থাকিব। ADC বৰ্তমান সময়ত কিন্তু এজনহে থাকে, কিন্তু যেতিয়া 5টা আপোনালোকৰ চাব ডিভিজন হৈ যাব বা চাব ডিষ্ট্ৰিক্ট হৈ যাব, তেতিয়াহ'লে 5জন আপোনালোকৰ ADC থাকিব লাগিব। এই 5জন ADC আপোনালোকক কোনে দিব, কেনেকৈ থাকিব, যিবিলাক SDO মানে চিভিলত যোনজন মানে ইনচাৰ্জত থাকে, তেওঁ আপোনাৰ ডাইৰেক্টলি ADC বৰ্তমান ৰূপান্তৰ কৰা হ'ব বুলি ইয়াতে তেনেকুৱাকৈ লিখা আছে। মানে হ'ব লাগে, কাৰণ SDO চিভিল যদি পোষ্টটো নাথাকে তেতিয়াহ'লে নিশ্চয়কৈ তেওঁলোকক ADC হিচাপতে ৰূপান্তৰ কৰা হ'ব। আৰু প্ৰত্যেকটো চাব ডিভিজনেল বা চাব ডিষ্ট্ৰিক্ট যিবিলাক আপোনালোকৰ বৰ্তমান 79টা হ'ব, প্ৰত্যেকটোতে আপোনালোকৰ ADC অফিচ থাকিব, চাব ডিভিজনেল অফিচ নাথাকে। আৰু DCয়ে তেওঁলোকৰ অফিচবোৰ মানে DCয়ে এই চাব ডিভিজনেল অফিচবোৰ বা ADC অফিচবোৰ য'ত য'ত হ'ব সেইটো DCয়ে নিৰ্ধাৰণ কৰিব। মানে DCয়ে নিৰ্ধাৰণ কৰা উপযুক্ত স্থানতহে ADCৰ কাৰ্যালয়বোৰ আপোনালোকক দিয়া হ'ব। তাৰ পিছৰ পইণ্টত চাওক, BTR জিলা আৰু 6ষ্ঠ অনুসূচিত জিলা অৰ্থাৎ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰে বিদ্যমান মহকুমাৰ অস্তিত্ব নাইকিয়া হ'ব। মানে BTRৰ যিবিলাক জিলা আছিলে আৰু 6ষ্ঠ অনুসূচিত জাতিৰ মানে যিবিলাক জিলা আছিলে কাৰ্বি আংলং আৰু ডিমা হাছাও, এই দুটাৰ বাহিৰে বাকী যিবিলাক মহকুমা আছে, বাকীবিলাক মহকুমা কিন্তু উঠি যাব, সেইবিলাক মহকুমা নাথাকে। আৰু ইয়াতে ডাইৰেক্টলি সেইটো কথা লিখি দিছে, অকল কাৰ্বি আংলং আৰু ডিমা হাছাওহে থাকিব। আৰু তাৰ কাৰণে লাভালাভ কি হ'ব, কাৰ্যকাৰী শাসন আৰু উন্নত প্ৰশাসন, সৰু প্ৰশাসনিক গোট হোৱাৰ বাবে জনসাধাৰণ উন্নয়নৰ সেৱা প্ৰদান, ৰাজহুৱা প্ৰশাসন তন্ত্ৰক নাগৰিকসকললৈ কাষলৈ অনা স্থানান্তৰ। মানে মানুহৰ সুবিধা হ'ব। আৰু আপোনালোকে কোনোবা এটা কামৰ কাৰণে আপোনালোকে এখন মহকুমাৰ পৰা আগতে DC অফিচ যাব লাগিছিল, এতিয়া DC অফিচ আৰু যাব নালাগে, ডাইৰেক্ট কামবোৰ আপোনালোকৰ নিজৰ জেগাতে হ'ব। ADCয়ে এপ্ৰুভ কৰি দিব আৰু ADCয়ে গোটেইখিনি কাম কৰিব, আপোনালোকৰ বেলেগ ঠাইত যাব লগা নহয়। এইখিনি হৈছে আপোনালোকৰ জিলা প্ৰশাসনৰ পুনৰ্গঠন। এই যে জিলা প্ৰশাসনৰ পুনৰ্গঠন আপোনালোকৰ কৈছে, এই বস্তুটো কিন্তু আপোনালোকৰ আগৰ পৰা তেওঁলোকে চিন্তা চৰ্চা কৰি ৰাখিছিলে। সেইকাৰণে আপোনালোকে নিশ্চয়কৈ চাব, আগৰ কেবিনেটৰ আপোনালোকৰ যিবিলাকে চাকৰি পাইছে, ষ্টেট ৰিজাৰ্ভেশ্যন ডিষ্ট্ৰিক্ট ৰিজাৰ্ভেশ্যনৰ কাৰণে 10% লৈছিলে, যে যিখিনি এমপ্লয়ী আছে তাক 5% ডিষ্ট্ৰিক্ট ৰিজাৰ্ভেশ্যন আৰু 5% আপোনালোকৰ ষ্টেট ৰিজাৰ্ভেশ্যনত ৰাখিব। এই জিলা প্ৰশাসনৰ পুনৰ্গঠনৰ কাৰণেহে এই প্ৰচেছটো কৰা হৈছে। যদি আপোনালোকে ডিষ্ট্ৰিক্ট ৰিজাৰ্ভেশ্যনত আছে তেনেহ'লে আপোনালোকক এই ডিষ্ট্ৰিক্ট আৰু চাব ডিষ্ট্ৰিক্টত যিবিলাক নতুন অফিচ খুলিব বা নতুন অফিচ হ'বলগীয়া আছে, সেই অফিচবোৰক আপোনাৰ যিকোনো ঠাইতে DCয়ে আপোনালোকক ডাইৰেক্টলি এপইণ্ট কৰিব। আৰু যদি আপোনালোক ষ্টেটত আছে তেনেহ'লে আপোনালোকৰ ষ্টেট ৰিজাৰ্ভেশ্যনত আছে, তেতিয়াহ'লে আপোনালোকৰ ৰেচপেক্টিভ অফিচৰ যোনটো হেড অফিচ আছে গুৱাহাটীত, তেওঁলোকে ডাইৰেক্টলি আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে কাম কৰিব লাগিব এই নতুন অফিচবোৰত, তাত হয়তো আপোনালোকক শ্বিফ্ট কৰিব। সেইকাৰণে আগৰ কেবিনেটত সেইটো সিদ্ধান্ত লোৱা হৈছিলে যে 10% ডিষ্ট্ৰিক্ট এণ্ড ষ্টেট ৰিজাৰ্ভেশ্যনৰ কাৰণে আমাক নিউ এমপ্লয়ীখিনিক ৰাখি থ'ব, যাতে পিছলৈ যিকোনো জেগাত যিকোনো অফিচত তেওঁলোকক কামৰ কাৰণে খটুৱাব পাৰে। তো এইটোৱে হ'ল মেইন কথা। আৰু মন কৰিব, বৰ্তমান DCক গোটেইখিনি পাৱাৰ দিয়া হৈছে। তেওঁৰ ইচ্ছামতে তেওঁ যদি বিচাৰে কোনোবা এজন এমপ্লয়ীক এটা অফিচৰ পৰা আন এটা অফিচলৈ তেওঁ ডাইৰেক্টলি স্থানান্তৰিত কৰিব পাৰে। সেইটো ডেপুটেশ্যনে হওক বা আপোনালোকৰ এটাচমেণ্টতে হওক, সেইটো তেওঁ নিজাববীয়াকৈ দিব পাৰে। তো DCৰ ওপৰত যিহেতু ইমানখিনি মানে পাৱাৰ দিছে, তো আহিবলগীয়া এই চাব ডিষ্ট্ৰিক্টবোৰত নিশ্চয়কৈ তেওঁ স্থানান্তৰিত কৰিব। আৰু নতুন এমপ্লয়ী যে ল'ব, মানে আপোনাৰ ADRE হওক
বা বেলেগ ডিপাৰ্টমেণ্টেল এক্সাম হৈ কেনে হওক নতুন কিন্তু এমপ্লয়ী আৰু ল'ব আৰু আহিবলগীয়া ADRE 2.0 আছে বা আন ডিপাৰ্টমেণ্টেল এক্সামেই হওক যি আহিবলগীয়া আছে তাৰ পৰা কিন্তু ইয়াতে বহুতখিনি আপোনালোকৰ ৰিক্ৰুইটমেণ্ট হ'ব তো আহিবলগীয়া এক্সামৰ কাৰণে আপোনালোকে ভালকৈ পঢ়ি থাকক আপোনালোকৰ অতি শীঘ্ৰে নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট আহি যাব তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে ক'ব লগা আছিলে কাৰণ কেবিনেটৰ সিদ্ধান্তসমূহে আপোনালোকৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলায় চাকৰিৰ ক্ষেত্ৰতে হওক বা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক তো এইখিনি মই আজি ভালকৈ আপোনালোকক বুজাই দিলোঁ যদি কিবা আপোনালোকৰ বুজি পোৱা নাই ডাউট আছে আপোনালোকে কমেণ্টত জনাব পাৰে আৰু তলত ডেছক্ৰিপশ্যনত মোৰ গ্ৰুপৰ লিংক দিয়া আছে তাত আপোনালোকে জইন হ'ব পাৰে তাত মই ৰেগুলাৰলি আপডেট দি থাকোঁ তো আজিলৈ ইমানেই ৰাখোঁ নেক্সট ভিডিঅ'ত অতি শীঘ্ৰে লগ পাম নতুন আপডেট লৈ আহিম তো চাই থাকিব টিউশ্যন ছাৰ আজিলৈ ইমানেই ৰাখোঁ ধন্যবাদ